নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ব্লগ আৰম্ভ কৰিছোঁ আজি। এয়া পুৱা মই ব্ৰেকফাষ্ট বনাই আছোঁ। ব্ৰেকফাষ্টত পিঠা বনাইছোঁ। পিঠাগুড়িৰ এয়া খোলা চাপৰি পিঠা। বহুতে বহুত ধৰণে কয়, কোনোবাই হাজাৰমুখী পিঠা বুলিও কয়। খাবলৈ কিন্তু বহুতেই টেষ্টি হয়। আপোনালোকে খায়নে বাৰু এনেকৈ পিঠা বনাই? আমি প্ৰায়ে খাওঁ, পিঠাগুড়ি কৰি থৈ দিওঁ, তাৰপিছত এনেদৰে পিঠা বনাই খাওঁ। চবকে দিলোঁ, এতিয়া ময়ো খাব লৈছোঁ লাল চাহ আৰু পিঠা। হেল্ল' এভৰিৱান, তেতিয়া চাহ তাহ খাই আজৰি আৰু এতিয়া বনাইছোঁ মই ভাত। লগত দেখাই আছোঁ বেক কেমেৰা কৰি। এয়া আলু ভাজিছোঁ আৰু ইফালে বহাইছোঁ দালি আৰু লগতে আছে বহুত কিবা কিবি আইটেম বনাই আছোঁ লাহে লাহে। এয়া আমাৰ ফালৰ বতৰ আজি, ৰ'দো নাই বৰষুণো নাই। হেল্ল' এভৰিৱান, মই এতিয়া ভাত বনাই আছোঁ। এতিয়া ৰাতি 9 বাজি আছে। দুপৰীয়া খাই বৈ ব্যস্ত হৈ গ'লোঁ আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া ৰাতিৰ সাজ বনাই আছোঁ, পটল ফ্ৰাই কৰি আছোঁ আৰু ইফালে বনাই আছোঁ চিকেন। বনি আছে চিকেন। খানে মোৰ পৰা এতিয়া চকলেট বিচাৰি আছে, সি চকলেট খাব বোলে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি নেক্সট ডে মৰ্ণিং হয় আৰু আজি মই ৰাতিপুৱাৰ পৰা ব্লগ আৰম্ভ কৰিছোঁ। এতিয়া বাজি আছে 8টা আৰু এতিয়া যিহেতুকে পবিত্ৰ ভাদ মাহ চলি আছে, আজি আমি নামঘৰত যাম। এতিয়া যাওঁ, চাহ বনাওঁ, ব্ৰেকফাষ্ট বনাওঁ। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণলৈকে চাই থাকিব। আমাৰ ফালে আজি বতৰ ভাল নহয়, বৰষুণ দি আছে। এয়া নামঘৰ যাব ওলাইছোঁ আমি গোটেইকেইটা। চানো ওলাইছে, বগা আৰু গ্ৰীণ কালাৰৰ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। চ' যাওঁ তেতিয়াহ'লে, যাই আহোঁ। এয়া নামঘৰত বহুত জ্যেষ্ঠ মানুহ আছে, যিহেতুকে ভিডিঅ' কৰিব ভাল নালাগে, সেইকাৰণে বিশেষ ভিডিঅ' কৰা নহ'ল। বহুত দিনৰ মূৰত ব্লগ এটা আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে, আৰু যদি ভাল লাগিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে নতুনকৈ আহিছে, আৰু লাইক কমেণ্ট কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকক।